আজি মই এইটো অকলে উঠাম এইটো চাই থাকক আপোনালোকে उठी गो हे गाइस हम लोग ভাবিছে থাকে মই ক'ত সোমাই আছো মই সোমাই আছো মই এতিয়া আছো মই জোতাৰ দোকানত এইটো মোৰ লগৰদাৰ জোতাৰ দোকান হয় আৰু মই আহিছো আজি চেন্ডেল ল'বলৈ দেখা দিবা নি নামটো কৈ দে ভালকে কোৱা চিন্ময় বৈশ্য চিন্ময় ওকে মোক চেন্ডেল দেখুৱা এইযোৰ মোৰ ভৰিত নহবই নহবই এইযোৰে ভাল লাগিছে মোৰ এইযোৰে ভাল লাগিছে হে এইযোৰ পাৰফেক্ট বহিব এইযোৰ পাৰফেক্ট বহিব পাৰফেক্ট হ'ব ন মোৰ কাৰণে এইযোৰ চেণ্ডেল হ'ব নাই চাওঁ ভৰিত লগাই পাৰফেক্ট আঙুলিতে সোমাব খালি হে আৰু কিবা হিল হ'ব নেকি মোৰ কাৰণে এইযোৰ ফিট হ'ব জানো নে ডাঙৰ হ'ব নি মোৰ কাৰণে ডাঙৰ নহয়তো পাৰফেক্ট চেণ্ডেল মই চিলেক্ট কৰিছোঁ মোৰ কাৰণে কেনেকুৱা হ'ব কমেণ্ট কৰি জনাব আৰু এইটো কি বুলি কয় এইটো চেনেলৰ নাম হিলছ তো এইটো দেখিব পাৰে হিলছ আৰু মই পিন্ধিম এইটো চাওঁ হ'ব নাই আৰু তলত পাৰফেক্ট একদম জোখত আহিছে এইটো অ'কে ফাইনেলি চিলেক্ট সেইটো চেণ্ডেল এনে ফটোৱা কৰি আছিলোঁ আৰু এইটো দোকান কুঠৰিতে আছে চিন্ময়ৰ দোকান এইটো আৰু কুঠৰিতে আহিলে ইয়াক দেখি পাবই এইটো মেইন চেণ্টাৰতে আছে দোকান আৰু আপোনালোকেও আহিব পাৰে এটা চেণ্ডেল জোতা যি ল'ব মন আপোনালোকৰ এইটোৱে ল'ব পাৰে আহি পিনে লেডিছৰো আছে জেণ্টছৰো আছে আপোনালোকে আহি পিনে ল'ব পাৰে তো দোকানখনৰ নাম আছে জানো কিবা স্বাগত শ্বু ষ্ট'ৰ খবৰ কৈ দে ভালকৈ কৈ স্বাগত শ্বু ষ্ট'ৰ স্বাগত শ্বু ষ্ট'ৰ অ'কে মনত ৰাখিব আৰু লৈ যাব ইয়াতে আহি পিনে চেণ্ডেল জোতা যি লয় তো ইয়াৰ পৰা ওলাই যাওঁ মই লগৰ এটা ঘৰত যাওঁ লগৰ এটা ঘৰত নাযাওঁ ইয়াক মাতো ফোন কৰি তাৰপিছত লগৰ এটাক ফোন লগাইছোঁ এই বকি আছে কিবা কিবি ইয়াতে এই জানো বাপা মাস্ক চাস্ক লগাই থাকিব লাগে আমি জানো মাস্ক লগাব লাগে এনেকুৱা হ'লে দেখোন ইমাৰ্জেঞ্চি যদি কল কৰিবলগীয়া হয় তেনেহ'লেটোৱে চাইছে ক'ত আছ ঘৰত কি কৰি আছ ওলাই আহ বাহিৰত ওলাই আহ ইয়াক মাতিছোঁ বাহিৰত আহি আছে গেঞ্জি চেঞ্জি লগাই লৈ বিন্দাছ শুই আছিলে চাগে ইয়াক ডিষ্টাৰ্বে দি দিলোঁ চাগে সি গম নাপায় যে আৰু ডিষ্টাৰ্ব পাবই কিন্তু ই গম পোৱা নাই মই লগৰজনক ফোন কৰিছিলোঁ তাহাঁতৰ ঘৰৰ পৰা আহিলোঁ ঘৰত নোসোমালোঁ ইয়াক ৰাস্তাত লগ কৰাৰ পিছত মই আহি গ'লোঁ ইয়াক ক'লোঁ ব'ল বুলি ইয়াৰ কাম আছিলে অকণমান তো সেইটো কাৰণে ই আহিব নোৱাৰিলে তাৰপিছত আমি আহি পালোঁ এতিয়া নজানত আছোঁ আমাৰ থানাৰ ওচৰত আছোঁ আৰু এতিয়া মোৰ লগৰ এটা দোকানত আহিছোঁ কিবা খাবলৈ আৰু ভোক লাগিছে মই ঘৰৰ পৰা ভাত খাই নাহিলোঁ তাৰমানে এতিয়া 12টা 1টামান বাজিলে আৰু মোৰ ঘৰৰ পৰা ঠাণ্ডা হ'ব পুৰি গৰম হ'ব নে ঠাণ্ডা হ'ব গৰম এই গৰম পুৰি দিম বুলি কৈছে ঠাণ্ডা পুৰি দিলে মই চাম ইয়াক এই ওচৰতে থানা আছে টেনশ্যন ল'ব নালাগে আৰু মই দেখুৱাই দিছোঁ আৰু এই মোৰ পাৰ্টনাৰকেইটা এটা বহি আছে কি সিহঁতে লুকাই আছে সিহঁতে কেমেৰা আগত নাহে বোলে আৰু ক'ত গ'ল পুৰি ক'ত ৰেডি হৈছেনে এইটো এটা লাল বিহাৰীয়াৰ নাম ভালকৈ দাং এইকেইটা এইটো মোৰ ক্লাছমেটে হয় আমি একেলগে পঢ়া বৰ্তমান চাহ বেপাৰী ভাল বিজনেছ কিন্তু দেই ধুনীয়া কিবা এটাতো কৰি আছোঁ মইতো বেকাৰ ভিডিঅ' চিডিঅ' বনাই ফুৰিছোঁ ন এইপিনে দিলে পুৰি আহি গ'ল দেখিব পাৰে পুৰি এইপিনে আছে মাউণ্টেইন ডিউ এইটোৰ লগত Wake up, brother, gonna rise with the sun. Step 2, get some good, some food in you. Step 3, think real hard about what you wanna be. Step 4, everybody just do your thing. Wake up, today's gonna be a good day. 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 Wake up. Today's gonna be a good day. Wake up. Today's gonna be a good day. Yeah.
Set your affirmations, aspirations. I got shit to do, the aftermath of preparation. Good food, good mood, blood in circulation. One step at a time, yeah, that's how you make it. Set a goal you control and the steps you take them. I try to pick one thought, have some concentration. And if I make a mistake, it's called education. I try to do this every day, call it replication. Wake up, today's gonna be a good day. Wake up, today's gonna be a good day. Wake up. পাগল বুলি ভাবি আছে আমাক এডাল মুখৰ কথা আনি উঠাবলৈ এডাল কেৰেঙো নোৱাৰিলে উঠাবলৈ আৰু মই নহ'ব আমি তাৰপৰা আহিলোঁ অহাৰ পিছত কঁহৰাৰ লগৰ কেইটামান আহিলে চ' অকণ চিনাকি কৰি দিবি না আয়ো তো ক'ত ফুৰি আছো ক'ত মানে তহঁতে আমি এতিয়া জখলা বন্ধা যাওঁ দে জখলা বন্ধা যাওঁ এই মোৰ লগতে বাৰ্থডে ইয়াকতো চিনি পায় ন হেপী বাৰ্থডে থেংক ইউ আৰু চবেই ইয়াক উইচ কৰি দিয়ক হেপী বাৰ্থডে তোৰ নামটো কৈ দেবা যতীন কলিয়া যতীন আৰু এই সাগৰ বেয়া লাজ কৰাই এই আমাৰ চাবুদ্দিন এইকেইটা গোটেইখিনি আহিছে চব আহিছে বাৰ্থডে মানে পাৰ্টি কৰিবলৈ পাৰ্টি ক'ত দি আছা পাৰ্টি একদম জখলা বন্ধা হেভি জখলা বন্ধা মজা দে এনজয় কৰ দে তহঁতৰ দিন আৰু দে তোৰ নামটো কৈ দে এবাৰ তোৰ নামটো নকলিয়েচোন মাই চেল্ফ তেজু ফ্ৰম কাজিৰঙা অ'কে মই আহিছিলোঁ ইয়াতে কল ল'বলৈ আৰু এইকেইটাক দেখা পালোঁ চ' মই ল'লোঁ অকণমান আৰু এতিয়া কল লওঁ ইয়াত দিয়ক কল দিয়ক এতিয়া কি কল দিয়ে কি কল দিয়ে আপুনি সেই কল লৈ লৈছোঁ কল খোৱা ভাল স্বাস্থ্যৰ কাৰণে ভাল মই এনেও ক্ষীণ শকত হ'ম কল খাই আৰু এইটো 50 টকা গ'ল চুনা লাগিলে কল পইচা দিলোঁ গ'ল চুনা লাগিলে 50 টকা অ'কে ঠিক আছে মোক দাদাই ক'লে যে দাদাৰ বাইকটো মানে বনাবলৈ দিছিলে গেৰেজত চ' দাদাৰ বাইকটো ক'লে যে চাই তই কিমানখিনিলৈকে হৈছে আৰু দাদাৰো ডিউটি যাবলৈ মানে অকণ প্ৰব্লেম হৈ আছে চ' মই তাকে চেক কৰি যাওঁ কিমানখিনিলৈকে হৈছে সিহঁতৰ বাইক কৈছিলে অ'কে মই দেখুৱাই আছোঁ অঁ মানে অৱস্থাটো একেবাৰে বেয়া কৰি থৈছে ন সেয়া চাওক অৱস্থাটো বেয়া হৈ আছে কিমান দিনৰ পিছত পাম এইটো দাদাই কৈ আছিলে মানে এডাল ইঞ্জিন দেখোন খুলি থৈছে এইটো বসন্তী এইখন লৈ কিন্তু তামাম এনজয় কৰিছিলোঁ আগতে আগৰ ভিডিঅ'টো মোৰ দেখি পাইছে আপোনালোকে আৰু কেইদিন লাগিব 3 দিন লাগিব চেহেৰাটো দেখাই দে এবাৰ কেইদিন লাগিব 3 দিন লাগিব নামটো কৈ দে এবাৰ হয় গাইছ ইয়াৰ পৰা ওলাই যাওঁ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইয়াতে সামৰিম ভিডিঅ'টো এতিয়া ঘৰলৈকে যাওঁ আৰু মোৰ জিম যোৱাৰ টাইম হ'ল আৰু 2টা বাজিলে এতিয়া 3টা বজাত অকণ ৰেষ্ট লৈ খাই পিনে তাৰপিছত আৰু ধুনীয়াকৈ 4টা বজাত ওলাই যাম অলপ ফ্ৰেছ পাব অ'কে বাই সোনকালে বনাই দিবি দাদাই কৈ আছিলে তোৰ নামটো কৈ দে এবাৰ মোৰ নাম ইছৰাফিল আলী অ'কে লগ পাম